বেণ্ডেজেৰে বনোৱা জোতাৰে সোণৰ পদক লাভ কৰা 11 বছৰীয়া এই খেলুৱৈগৰাকীৰ নাম ৰিয়া বুলুছ। তথ্য সংগ্ৰহ সামাজিক মাধ্যমৰ পৰা ৰাজ ডিব্ৰুগড়ৰ। ফিলিপাইনছৰ ট্ৰেক এথলীট ৰিয়া বুলুছ হাতেৰে অংকন কৰা নাইকৰ অস্থায়ী জোতা পিন্ধি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 3টা সোণৰ পদক লাভ কৰে। ফিলিপাইনছৰ 11 বছৰীয়া ট্ৰেক এথলীট ৰিয়া বুলুছে স্থানীয় আন্তঃৰাষ্ট্ৰীয় দৌৰ অংশগ্ৰহণ কৰাৰ পিছত ভাইৰেল হৈ পৰিছিল। CBS স্পৰ্টছৰ মতে 9 ডিচেম্বৰত অনুষ্ঠিত হোৱা ইলুইলো স্কুল স্পৰ্টছ কাউন্সিল মিটত 400 মিটাৰ, 800 মিটাৰ আৰু 1500 মিটাৰ প্ৰতিযোগিতাত বুলুছে 3টা স্বৰ্ণ পদক লাভ কৰে। প্লাষ্টাৰ বেণ্ডেজেৰে বনোৱা জোতা পিন্ধি দৌৰি বুলুছে পদক লাভ কৰিছিল, যিটো তেওঁৰ প্ৰশিক্ষক পেড্ৰিক ভেলেনজুৱেলাই ফটো ধাৰাবাহিকভাৱে ফেচবুকত শ্বেয়াৰ কৰিছিল। যুৱতীগৰাকীয়ে নিজৰ প্ৰতিযোগীসকলক পৰাস্ত কৰিছিল, যাৰ বহুতেই স্পৰ্টছ জোতা পিন্ধিছিল, যদিও কিছুমানে একেধৰণৰ অস্থায়ী জোতাও পিন্ধিছিল। গৰুহা ভৰিৰ আঙুলি আৰু ভৰিৰ ওপৰৰ টেপ লগোৱা বেণ্ডেজৰ জোতা পিন্ধি দৌৰিছিল। বুলুছে আনকি ভৰিৰ বেণ্ডেজেৰে বনোৱা জোতাৰ ওপৰত নাইকৰ ছবি আঁকিছিল। লগতে তেওঁৰ ভৰিৰ গৰুহাত আৱৰণ দিয়া বেণ্ডেজত স্পৰ্টছ জোতাৰ ব্ৰেণ্ডৰ নাম আঁকিছিল। ঘৰৰ মানুহে দৌৰবিদজনৰ খৰচ বহন কৰিব পৰা নাছিল, কিন্তু তাই ইয়াক পজিটিভলি ৰূপান্তৰিত কৰি জয় হৈছিল। এজন ব্যক্তিয়ে লিখিছে, গো গাৰ্ল গো। আন কেইবাজনো লোকে টুইটাৰত এই কাহিনী শ্বেয়াৰ কৰি নাইকক টেগ কৰি অনুৰোধ জনায় যে ব্ৰেণ্ডটোৱে বুলুছ আৰু তেওঁৰ সতীৰ্থ দৌৰবিদসকলক তেওঁলোকৰ পৰৱৰ্তী দৌৰৰ বাবে কিছু স্পৰ্টছ জোতা পঠিয়াব লাগে। বহু ব্যক্তিয়ে টুইট কৰিছিল নাইক কোম্পানীলৈ। এই কথাবোৰ নাইক কোম্পানীৰ দৃষ্টিগোচৰ হোৱাত নাইক কোম্পানীয়ে 3গৰাকী ছোৱালীক আৰু তেওঁলোকৰ পৰিয়ালে আজীৱন বিনামূলীয়া নাইক জোতা লাভ কৰিব পাৰে বুলি ব্যৱস্থা কৰি দিছিল। CNN ফিলিপাইনছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বুলুছৰ প্ৰশিক্ষকে খেলুৱৈগৰাকীক লৈ গৌৰৱ প্ৰকাশ কৰে। বুলুছ আৰু তেওঁৰ সতীৰ্থৰ কথা বাতৰি কাকতত ভেলেনজুৱেলাই কয়, মই আনন্দিত যে তাই জয় হৈছে। তাই প্ৰশিক্ষণ ল'বলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁলোক কেৱল প্ৰশিক্ষণৰ সময়ত ভাগৰি পৰে কাৰণ তেওঁলোকৰ স্পৰ্টছ জোতা নাথাকে। ফিলিপাইনছৰ কাকত দ্য ডেইলি গাৰ্ডিয়ানে স্থানীয় মলৰ জোতাৰ দোকানত বুলুছৰ ফটো টুইট কৰিছিল। কিছুমানে একেবাৰে নতুন ফটো দেখা পোৱা গৈছিল, য'ত তেওঁ কিছুমান মোজা আৰু এটা স্পৰ্টছ বেগো লাভ কৰিছিল। বুলুছে ট্ৰেকত তেওঁৰ নতুন জোতাৰে প্ৰেক্টিছ কৰিছে নে নাই সেই সন্দৰ্ভত এতিয়াও কোনো কথা জনা হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত ট্ৰেকত দৌৰ মাৰিবলৈ সাজু হ'লে তাইৰ জোতাৰ বাবে সহযোগ কৰা বিশ্বৰ বহু অনুৰাগীৰ পৰা যথেষ্ট সমৰ্থন পাব। নিজৰ ওপৰত কথাখিনি আত্মবিশ্বাস থাকিলে যিকোনো কাম কৰিব পাৰি। জ্বলন্ত উদাহৰণ এই ৰিয়া বুলুছ। ধন্যবাদেৰে বিভিন্ন খবৰ, গুৱাহাটী।